1926 চনত যেতিয়া পাণ্ডু অধিৱেশন হৈছিল তেতিয়া দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াই মোৰ ককা দেউতালৈ এখন চিঠি লিখিছিলে। চিঠিখন এতিয়াও আছে আৰু সেই চিঠিখনৰ ভিত্তিত মোহৰ গাড়ীৰে এগাড়ী গামোচা নগাঁৱৰ পৰা আনি পাণ্ডু অধিৱেশনত মণ্ডপ বনাবৰ কাৰণে আমাৰ পৰিয়ালে সহযোগ কৰিছিল। আৰু ককা দেউতাৰ মুখত সেই কংগ্ৰেছৰ কাহিনী শুনি বিশ্ববিদ্যালয় শিক্ষা সাং কৰি 94 চনত তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আহ্বানক্ৰমে তেতিয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া ইউথ কংগ্ৰেছৰ ভাইচ প্ৰেছিডেণ্ট আছিলে। মই কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ আৰু যোগদানৰ পৰা এতিয়া 32 বছৰ হ'ল। অসমৰ ৰাইজে দেখি আছে মই দলটোৰ কাৰণে কি কৰিছোঁ, কিন্তু বহুত কথাত মই বহুত দিনৰ পৰা নেতৃত্বক জনাই আছিলোঁ। যেতিয়া মই দেখিলোঁ যে মোৰ কথাবিলাক গুৰুত্বহীন হৈছে তেতিয়া মই পদত্যাগ পত্ৰ দিছোঁ। এতিয়া মোৰ কেন্দ্ৰীয় নেতৃত্ব ৰাজ্যিক নেতৃত্বই মোৰ সৈতে কথা পাতিছে। তেখেতসকলে কৈছে ৰিজিগনেশ্যন গ্ৰহণ কৰা নাই বুলি। ময়ো তেখেতসকলক কৈছোঁ যে মোৰ পৰিয়ালৰ লগত মোৰ দুজন ভাই আছে, ভণ্টি আৰু মোৰ পৰিবাৰ, মই কথা পতা নাই, নপতাকৈ মই পদত্যাগ দিছোঁ। আৰু মই আকৌ ৰাতি বা কাইলৈ ৰাতিপুৱা মই তেখেতক লগ ধৰিম বুলি কৈছোঁ। আৰু তেখেতসকল অকল মোৰ দলীয় সতীৰ্থই নহয়, প্ৰদ্যুৎদাৰ কথাই কওক, ৰিপুণদাৰ কথাই কওক, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, জিতেন্দ্ৰ সিংজী মোৰ লগত 2007 চনৰ পৰা ব্যক্তিগত সম্বন্ধ। আমি তেতিয়া ইউথ কংগ্ৰেছ কৰিছোঁ। মনোজ চৌহানজী মোৰ যেতিয়াই লখিমপুৰ যায়, মোৰ ঘৰত যায়, সেইকাৰণে এইটো আমাৰ ব্যক্তিগত আৰু ৰাজনীতি দুয়োটাই কথা আছে। সেইকাৰণে মই তেখেতৰ যিখিনি পৰামৰ্শ আৰু প্ৰস্তাৱ দিছে, মই অকণমান সময় বিচাৰিছোঁ যে অলপ সময় মোক দিয়ক। মই আজি ৰাতিৰ ভিতৰত বা ৰাতিপুৱাৰ ভিতৰত মই তেখেতক নিজে গৈ লগ ধৰিম, আপোনালোকক জনাই দিম। আৰু মই নিশ্চয় আৰু মোৰ ভাই দুটাকো লৈ যাম, কাৰণ কেলৈ মোৰ পাৰিবাৰিকভাৱেও যথেষ্ট যান্ত্ৰণা হৈছে। আনকি মই কৈ দিছোঁ सर को भी मैं बोला कि मेरा भाई का जो बिजनेस है वो कांग्रेस होने का नाते छिन गया, लेकिन कांग्रेस का APCC का सेक्रेटरी को बिजनेस मिल गया, मेरा भाई का हाथ से गया। तो हाईकमान को इतना बात पता नहीं था। अभी मैं बोल दिया कि कांग्रेस में क्या चल रहा है, तो हाईकमान ने सीरियसली लिया है, इसलिए मैं अभी इतना ही बोलता हूँ। মোৰ গোটেই পুৰণা দিনৰ সতীৰ্থসকলে মোৰ ঘৰত আছে। তেখেতসকলৰ মান সন্মান মই সদায় কৰি আহিছোঁ। মোৰ কেন্দ্ৰীয় নেতা আছে, চেণ্ট্ৰেল লিডাৰশ্বিপে মোক ঘৰত আহিছে। গতিকে মই তেখেতসকলে এটা পৰামৰ্শ দিছে, মই অকণমান সময় বিচাৰিছোঁ। মই আজি ৰাতি বা কালি ৰাতিপুৱা মই জিতেন্দ্ৰ সিংজী য'তেই থাকে মই সংবাদ মাধ্যমৰ আগত কৈছোঁ, মই লগ ধৰিম আৰু মই তেখেতক আমাৰ ঘৰৰ সিদ্ধান্তটো, কাৰণ মই এটা দলীয় হিচাপে অকল নহয়, মোৰ আৰু জানে, আমাৰ সকলোৱে জানে মোৰ চিঠিখনত মই কি লিখিছোঁ কেতিয়াও ৰাজহুৱা কৰা নাই। মই গোটেই কথাখিনি মই আলোচনা কৰি মই নিশ্চয় এটা সিদ্ধান্ত দিম। গোটেই জীৱনটো আপুনি বিজেপি বিৰোধী ৰাজনীতি কৰিলে, কিন্তু ইতিমধ্যে চৰ্চা আৰম্ভ হৈ গৈছে, আপুনি বিজেপিলৈকে যাব, দিন তাৰিখ বাৰ ঠিক হৈ গৈছে। গতিকে আপোনাৰ আদৰ্শৰ লগত তেনেকুৱা কিবা কম্প্ৰমাইজ কৰিব নেকি ভৱিষ্যতে? চৰ্চা কোনে কি কৰে সেইটো আপোনালোকৰ অধিকাৰ আছে, আৰু মই যেতিয়া যি ক'ম সেইটো মই ভাবি চিন্তি আপোনালোকক গোটেই জীৱনটো সংগ্ৰামেই কৰি অকল নিজৰ কথা ভাবি সংগ্ৰাম কৰিছোঁ নে সমাজৰ কথা ভাবি সংগ্ৰাম কৰিছোঁ বোলে আপোনালোকে বিশ্লেষণ কৰিব পাৰিব। আপুনি গৌৰৱ গগৈৰ কথা উল্লেখ কৰিছে যে যিটো পাকিস্তান লিংকৰ কথা, সেইটোৱে মই চিঠি ক'তো ৰাজহুৱা কৰা নাই, এইটো কোনোবাই ফেক্টৰী উলিয়াইছে। যেতিয়া মই চিঠি প্ৰয়োজন হ'ব মই দিম, যদি প্ৰয়োজন নহয় মই নিদিম। সন্মান আৰু স্বাভিমানৰ কথা উল্লেখ কৰিছে, সন্মান আৰু স্বাভিমানৰ কাৰণে আপুনি সিদ্ধান্ত লোৱা বুলি সংবাদ মাধ্যমৰ আগত আপুনি কৈছে। সন্মান আৰু স্বাভিমান কেনেদৰে লাঘৱ হোৱা বুলি আপুনি ভাবিলে, যিটো বিষয়টো আৰু পৰৱৰ্তী স্বাভিমান আৰু মৰ্যাদাত আজিলৈকে আপোচ কৰাই নাই। অসম বিধানসভাতো মই শ্ৰেষ্ঠ বিধায়কৰ বঁটা পাইছিলোঁ, বেষ্ট MLA এৱাৰ্ড আপোনালোকৰ সংবাদ মাধ্যমে দিছিলে। গতিকে অসম বিধানসভাত 126জন বিধায়কৰ মাজত অসমৰ আগশাৰী সংবাদ মাধ্যমে মোক শ্ৰেষ্ঠ বিধায়কৰ বঁটা কিয় দিছিল? অসম কংগ্ৰেছৰ সভাপতি, মই এক্স MLA এজনক প্ৰেছিডেণ্ট বনাই এটা কিয় বনাই? আত্মসন্মান আৰু স্বাভিমানৰ সন্মুখত ৰাখিয়েতো কাম কৰি আছোঁ।